हेलो गाइज, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজি হ'ল ভিডিঅ'টো মই চাদৰ দহি কেনেকৈ বাটো আপোনালোকক তাকে দেখুৱাম বুলি ভাবিছোঁ। এইখন এখন কটনৰ চাদৰ মেখেলা হয়। মেখেলাখন চিলালোঁ বাৰু, চাদৰখনত চিলোৱা হৈ গ'ল। এতিয়া মই দহি বাতিব লৈছোঁ আৰু দহি কেনেকৈ বাটো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। খুব সহজতে বনাব পাৰে এনেকৈ দহি আপোনালোকে। দহি বটাটো বহুত ইজি হয়। ময়ো এনেকৈ মোবাইলৰ পৰা চাই দহি বাতিবলৈ শিকিলোঁ। এয়া মই তিনিযোৰমানত দহি বাতিলোঁ বাৰু। এয়া প্ৰথমতে এই বেজিটো ভৰাই পিনি এনেকৈ ৰছী গাঁঠি দি ল'ব লাগিব। মই এনেকৈ সৰুকৈ গাঁঠি দি লৈছোঁ। বেছি ঘনকৈও নাই দিয়া, বেছি হেঙাকৈও দিয়া নাই, আৰু সূতাটো বৰ ডাঠকৈও নাই লোৱা। এনেকৈ মই গোটেইডোখৰতে মই ৰছীয়ে গাঁঠি দি লৈছোঁ। তাৰপিছতে এইফালে গাঁঠিছিলোঁ বাৰু। তাৰপিছত মই এইকেইডাল এতিয়া গাঁঠি আছোঁ। সেয়া খুব ধুনীয়াই হৈছে। মই এইখিনি এতিয়া দীঘলকৈ গাঁঠি দিছোঁ। দীঘল চুটিও হৈ গৈছে বাৰু। মই পিছত গোটেইটো দহি বটাৰ পিছত মই সমানকৈ মই কাটি দিম। চাওকচোন বাৰু কিমান ধুনীয়া লাগিছে দহিটো বটা। ঘৰতে ইমান ধুনীয়াকৈ বাতিব পাৰিব আপোনালোকে। যেতিয়া সম্পূৰ্ণ হ'ব মই আপোনালোকক দেখুৱাই দিম বাৰু।